নমস্কাৰ আপোনালোকে চাই আছা ভাঙা টিভি মই আহি আজি উপস্থিত হলো শিৱসাগৰ নাজিৰাত অগ্নিনাথ শিৱ মন্দিৰত আপোনাৰ ক'ৰ পৰা আহিছা যোৰহাটৰ পৰা আহিছা ক'ৰ পৰা আহিছা বাইদেউ নগাঁৱৰ পৰা আহিছা আমিনা বঢ়িয়া বঢ়িয়া বাইদেউ বাকী নাম আইনা বঢ়িয়া আৰু আমি আহিছোঁ দৰং জিলা মংগলদৈৰ পৰা আৰু বাবাৰ কথা শুনি আছিলোঁ গতিকে সপোনতো পাইছোঁ সেইকাৰণেহে আহিলোঁ একবাৰ বাবাৰ ওচৰৰ পৰা আশীষ ল'বৰ কাৰণে ক'ৰ পৰা আহিছে হেৰিৰ পৰা নগাঁও আচ্ছা কিমান দীঘল লাইন মানে আচৰিত কিমান পালি আহি এইখিনি পাইছে আহি মৰিগাঁৱৰ পৰা আৰু মাইনা আহিছে বোলা মৰিগাঁৱৰ পৰা আহিছে মানে মৰিগাঁৱৰ পৰা অকলে আহিছা আৰু মাইনাহাত আহিছে অগ্নিনাথ শিৱ মন্দিৰলৈ মৰিগাঁৱৰ পৰা কোন কোন আহিছা তোমালোক কি নাম বঢ়িয়া বঢ়িয়া আজি আহিছা নে তোমালোক কালি আহিছা আহি পালোঁ ধুনীয়াকৈ ৰৈ ল'লোঁ আৰু আপোনালোকক চববিলাক দেখাই থকা মানে আপোনালোকে ধুনীয়াকৈ চাই থাকক মই গাড়ী পাৰ্কিঙৰ পৰা একফালৰ পৰা যাই ফালে আপোনালোকক ধুনীয়াকৈ দেখাই যাম আৰু সঁচাকৈ আহি ইয়াতে মনটো ভাল লাগি যায় আহি ডাঙৰ চাকি জ্বলি থাকিলে তাতে তেল ঢালিব লাগে তাতে তো চাকি থাকি দিব নোৱাৰি আচ্ছা আচ্ছা আৰু তাতে বোলে চাকি তেল দিব লাগে কিন্তু চাকি জ্বলাব নোৱাৰি বঢ়িয়া আৰু এই দোকানবিলাক চাইডে চাইডে ইয়াতে বহুত দোকান হ'ল চাকি তেল ধুই লৈ যাব তেল আৰু গাড়ীখন ইয়াতে পাৰ্কিং প্লেচ এয়া খুব ধুনীয়া পাৰ্কিং প্লেচ আছে দেই মালা চালা লৈ যাব পাৰিব আৰু দোকানৰ পৰাই বাবাৰ কাৰণে কিবা কিবি লৈ ল'লোঁ বুট ধূপ চাকি এনেকৈ ধুনীয়াকৈ আৰু এয়া আমি ভিতৰলৈকে যাম আপোনালোকক দেখুৱাই থাকিম একফালৰ পৰা এতিয়া বৰ্তমান 7টাহে বাজিছে আৰু আহি পালোঁ অগ্নিনাথ শিৱ মন্দিৰৰ মেইন দুৱাৰ মুখ গেটত এয়া গেট এইটো ইফালেদি আহিছোঁ আমি শিমলুগুৰি হৈ ইফালেদিও যাব পাৰি কিন্তু এয়া মেইন গেট কৃষ্ণ এটা যোনে যোনে চাই আছে এটা সেৱা ল'ব মন্দিৰৰ সময় পুৱা 9 বজাৰ পৰা কৃষ্ণ আহি লওঁ আমি দেই হয় কৃষ্ণ 9 বজাৰ পৰা আবেলি 4 বজালৈ আহি গ'ল লাইন ভক্তপান ৰাইজৰ কৃষ্ণ প্ৰভু কৃষ্ণ আৰু কিমান দীঘল লাইন আহি আছোঁ বৰ্তমান 7টা বজাৰ পৰা এতিয়া কিনি পালোঁ আহি যদি বিশ্বাস আছে আপোনালোকে তাৰ পৰা এটা সেৱা ল'ব কৃষ্ণ বুলি কমেণ্টত লিখি দিলেও হ'ব ধুনীয়াকৈ আপোনালোকক দেখাই যাই থাকিম আৰু অনলাইনতে আপোনালোকে সেৱা লৈ থাকিব পাৰে ধুনীয়াকৈ কিবা এটা শক্তি আছে কাৰণে ইমান ভক্তপান ৰাইজ হৈছে আৰু ইমানে দীঘল লাইন মানে অগ্নিনাথ শিৱ মন্দিৰৰ এয়া চাওক ইমান দীঘল এতিয়া বৰ্তমান ৰাতিপুৱা 8টা বাজিছেহে আৰু পিছতলৈকে আৰু আহি যাব ভক্তপান ৰাইজ কিন্তু ইয়াৰ লাইন আমাৰ পিছত আকৌ হ'ল ক'ৰ পৰা আহিছা হে আমিন গাঁৱৰ পৰা আমাৰ ইফালৰ পৰা আহিছোঁ আমি মংগলদৈ আমিন গাঁৱৰ পৰা আহিছি খুৰীদেউ ক'ৰ পৰা আহিছে আপুনি আমিন গাঁৱৰ বাবু কি নাম বঢ়িয়া আজি আহিছা নে আপোনালোক কালি আহিছা বঢ়িয়া আৰু আমাৰ পিছতো মানুহ একদম ভৰ্তি হৈ গ'ল চাওক এয়া পিছফালে এয়া আগফালে কিবা বাবা ৰাখি খাবৰ কাৰণে আহিছে বহুত ভক্তপান ৰাইজ ইউটিউব কেনেকুৱা লাগছে চুপাৰ আৰু দাদা ক'ৰ পৰা আহিছা সোণাৰীৰ পৰা আজিয়ে আহিছা নে সোণাৰীটো শিৱসাগৰ চৰাইদেউ একে অলপমান লচি বাৰু লাইনটো আৰু আমিও আহিলোঁ আৰু লাইনত ভক্তপান ৰাইজৰ লগত একেলগে যাই আছোঁ এনেই আমি হেৰি কৰা নাই বাবাক লগ কৰিব আহিছোঁ যেতিয়া অলপমান কষ্ট হ'বই যিহেতুকে ইমান দূৰৰ পৰা আহিছোঁ কষ্ট নহ'লে আকৌ কেনেকৈ লগ ধৰা হ'ব বাবা গতিকে কষ্ট কৰি হ'লেও যাই আছোঁ এনেকৈ আপোনাৰ ভিডিঅ' আমি চাই থাকা ধন্যবাদ ধৰ ইমান মাহিত্য ধৰ কিবা এটা ভাবাৰ আশীষ আছে কাৰণে ইমান ভক্তপান ৰাইজৰ সমাগম ঘটে বা কিবা এটা পাইছে বাবাৰ পৰা গতিকে কিমান বছৰৰ পৰা এইটো হৈছিল কিমান বছৰৰ পৰা হৈছে আমিও বিশেষকৈ নাজানো হয় প্ৰথম অৱস্থাত এই মন্দিৰ ভাগি বাইদেউৰ ঘৰৰ ভিতৰত আছিলে আচ্ছা তেওঁলোক কিমান বছৰৰ পৰা তাৰমানে মানি আহিছে তেওঁলোকৰ আজি ককা দিনেহে গম পাব তেওঁলোকৰ ঘৰ পৰিয়ালে গম পাব আচ্ছা কিন্তু আজি 10 বছৰমানৰ আগত মন্দিৰ ভাগিৰ কাৰণে সপোন দেখুৱালে এই সপোনত ক'লে যে মন্দিৰ ভাগি বাহিৰলৈ উলিয়াই দিয়া তেতিয়া মন্দিৰ ভাগি বাহিৰলৈ উলিয়াই দিলে
আৰু বিভিন্ন প্ৰকাৰযুক্ত সাপ চাপে কিবা কিবি ঘূৰি ফুৰিছিলে দেখুৱাইছে বুলি আছিলে বাৰীৰ ভিতৰত ঘূৰি ফুৰে এতিয়া বহুত আছে কিন্তু এতিয়া প্ৰত্যেক দিনাটো খোলাই থাকে প্ৰত্যেক দিনা খোলা নাথাকে শনিবাৰ আৰু বুধবাৰে বন্ধ থাকে নে আজি আমি সোমবাৰ আহিলোঁ মংগলদৈ দৰঙৰ পৰা আহিছোঁ গম পাই আছোঁ কিন্তু ভিডিঅ'বিলাক চাই আছিলোঁ চাই থাকোঁতে একবাৰ যাব পালি ভাল আছিল বুলি ভাবিলোঁ ভাবাৰ পিছত এসপ্তাহমান পিছত ভগৱান এই বাবাই দেখা দিলা এই সাপ দেখা দিছে তাৰমানে ইয়াতে তাৰপিছত আমি এসপ্তাহ পিছত আমি গুচি আহিছোঁ ইয়ালৈ এইখিনি হয় সপোনত পাইছিলোঁ সেইকাৰণে আহিলোঁ আহি ভাল লাগিল আৰু আপোনালোকৰ ইমান ধুনীয়াকৈ ইয়াতে হেৰি হৈছে তাৰমানে পাৰ্কিঙৰ ব্যৱস্থা আছে দোকান পোহাৰ আছে ইয়াতে হাই হুলি একো নাই প্ৰথম অৱস্থাত পাৰ্কিং ৰাস্তাৰ ফুল কাষে দিছিলোঁ আমি আচ্ছা তেতিয়া আমি ৰাইজৰ পৰা ফিজ লোৱা নাছিলোঁ পইচা পাতি লোৱা নাছিলোঁ এতিয়া আমাৰ হাতৰ পৰা সেই পাৰ্কিং ফিজটো মিউনিচিপালিটি বৰ্ডে ল'লে আচ্ছা ব্যক্তিগতভাৱে মানুহে এতিয়া ঘৰে ঘৰে গাড়ী পাৰ্কিং কৰিছে কোনোবা 40 50 60 70 80লৈকে গৈছে সেই সম্পৰ্কে আমি নাই সেই খবৰ নাই বাৰু আপোনালোকৰ হয় কৰিছে চেষ্টা কৰিছে বহুত আহি আছে এতিয়া বৰ্তমান 4টা বজালৈকে আহিয়ে থাকিবনে মানুহ বন্ধ তাৰমানে আচ্ছা বঢ়িয়া হয় বঢ়িয়া হয় ভাল লাগিল দাদা ধন্যবাদ হয় ক'ৰ পৰা আহিছা ধেমাজিৰ পৰা আহিছা ইমান দূৰৰ পৰা আহিছা আৰু ভাইটি আহিল ধেমাজিৰ পৰা তুমিও আহিছা নেকি লগত হয় এই বঢ়িয়া আৰু দাদাহঁত আহিছে বোলা বঙাইগাঁৱৰ পৰা বাইদেউ আহিছে নেকি একেলগে আহিছে নে ফোনটো লাগি গৈছে বাৰু হয় দাদা এই ইয়াৰ হেৰিটো কেনেকুৱা মানে হয় দাদা হয় আচ্ছা হয় जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने মানুহ আহি আছোঁ এদিন থেংক ইউ আৰু ভক্তৰ লাগি নিচিনা হ'ল কি খবৰ ভাল লাগিল তোমালোকক লগ পাই থেংক ইউ ভাল লাগিল আপোনালোকো ভাল লাগিলে পাই পেলাই আহিলোঁ ইমান ভক্তবান ৰাইজ দিছে মানে নাচিকিয়া ভাল লাগিছে আহি লগ পাই তোমালোকক দেই আৰু ইয়াৰ পৰা এতিয়া বিদায় ল'ম আৰু ধুনীয়াকৈ আৰু অগ্নিনাথ শিৱ মন্দিৰত আহিলে লগে পাবা কি নাম আছিল মোৰ নাম ভদ্ৰজ্যোতি দাস মোৰ ঘৰ তিতাবৰ এই বঢ়িয়া এতিয়া বৰ্তমান কৰ্মক্ষেত্ৰত এতিয়া অগ্নিনাথ মন্দিৰতে চলি আছোঁ আচ্ছা কি ক'বা ভক্তবান ৰাইজক মই এটাই কথা ক'ম গতিকে ৰাইজে কি ইয়াত নিশ্চয় কিবা এটা ঈশ্বৰৰ আলৌকিক শক্তি কিবা এটা পাইছে হয় ফলাফল কিবা এটা তেওঁলোকে পাইছে কাৰণে ইয়াত অহৰহ ভক্তগণ অহা যোৱা কৰিছে গতিকে কোনোবাই সন্তান প্ৰাপ্তি হৈছে কোনোবাই ঈশ্বৰৰ কোনোবাই কিবা এটা পাইছে কিবা এটা আছে কাৰণে অলৌকিক কিবা এটা শক্তি পাইছে অনুভৱ কৰিছে কাৰণে আহিছে গতিকে বিশ্বাসেই সকলো বুলি কৈছে ন বিশ্বাসো আছে আৰু মানুহ হৈছে ভক্তবান ৰাইজ আহিছে আৰু ফল পাইছে বঢ়িয়া ঐ কি খবৰ বঢ়িয়া অলপ দেৰি হ'ল আৰু ধুনীয়াকৈ ভিতৰৰ পৰা সেৱা চেৱা লৈ আহি গ'লো এতিয়া ক'ত যাবি ঘৰত নেকি আচ্ছা গাড়ীত বহাৰ পিছত ডিচিশ্যন হ'ব গাড়ী মানে আগত পাৰ্কিং আছে এতিয়া মিউনিচিপালিটিয়ে ল'লা নেকি আগতে বোলে হেৰি লৈছিল Hi, nice. How are you? Fine. Taichung. Ki jadu sinai lu kau no nice. Ida sino momon dia dog ni now. No, it's like loose. What stand to my tune on that. You wonderful nice this good night is beautiful is the place. Yeah. That police now. That police left. Yo la. Thank you. Hi ki koisi moi buji poa nai, moi ki koisi hi buji poa nai. Chota mota khak khai ba to hi buji ko. How can help? Okay, khak khai ba. Khak khai ba bolai man kotha sao. অলকচোন আৰু অগ্নিনাথ শিৱ মন্দিৰত আহোঁতে এই মাইনাহঁতক লগ পালোঁ নলবাৰীৰ পৰা আহিছে বোলে এনে গুৱাহাটীত থাকে গুৱাহাটীত থকা নে আৰু কোন আহিছে তোমালোকৰ মা আহিছে আইতাহঁত আহিছে আচ্ছা দেউতা আহিছে খুৰা নমস্কাৰ হয়
ইমানে দেখি আছো লগ পালে ভাল লাগিল আহিলো আমিও গম পাই আছো গতিকে আহিলে লগ পালো ভাল লাগিল এয়া ট্ৰেফিক পুলিচ দি দিছি ইফালে আৰু মানুহ ভৰ্তি হৈ গ'ল মানুহ আছেনে তোমালোক লাইন পাইছিল তোমাৰ হৈ গ'ল আজি আহিছে নে কালি আহিছে ওই পৰহিতে আহিছে কালি কেতিয়া বজাৰ পৰা গৈছে পিছে ৰাতিপুৱা 8টা বজাৰ পৰা দাদা মাৰি দিছোঁ দাদা এইটো মাৰি যাম এই দাদাক মাৰি যাম कितना इंग्लिश में बोलो फॉरेन जो आदमी जो है ना Hello sir, how are you? You're fine? You're from London. You're from London. London. Okay, okay. Thank you sir. I just want nice to meet you. দেখিছানে এয়া দাদা ইমান ধুনীয়াকৈ হল হলীয়াকৈ ইংলিছ কয় কিন্তু আজিকালি মানুহে পঢ়া চলিও নোৱাৰিব কিমানলৈকে পঢ়িছিলি মই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰলৈকে ইংলিছ পুৰা হল হলকৈ ক'ব জানো হিন্দী অলপ জানো এই মানুহজনে ইংলেণ্ডৰ পৰা আহিছে ফৰেনৰ ইংলিছ টকিং something আচ্ছা অলপ জানো আচ্ছা আচ্ছা ইয়া কেনেকৈ দাদা এখনি মানে আপোনাৰ ভিডিঅ' চাই যায় নহয় কেনেকৈ কি হৈছিল দাদা মোৰ এক্সিডেণ্ট আচ্ছা আচ্ছা মাই ফুড এক্সিডেণ্ট আচ্ছা আচ্ছা এতিয়াতো ভালে আছে ভালে আছে আপোনাৰ টকা পৰাও সহায় দিছিলে ভৰি লগাইছিলোঁ যোৰহাটত গৈ তাৰপিছত এই আপোনাৰ লিকি বহি দিছিলে এনেকুৱা চাইকেলখন কোনো আছে বাৰু খালি এইখন বৰ ভগৱানে সহায় কৰিব দে মানুহ যদি আশা ভালে সেইখিনিয়ে কথা জীয়াই আছোঁ দে মানে জীৱনত যান্ত্ৰিক যুগত হাত প্ৰতিঘাত থাকিবই জীয়াই আছোঁ এনেকৈ মানে আৰু এনেকৈ লৈ চলি জীয়াই আছোঁ খালি এইবোৰ বিষাই বিষ হ'ব তোৰ হাত কেইখনেদি ইমান কষ্ট কৰি থকাটো অভ্যাস হৈ গৈছে চাগে কিমান বছৰ হ'ল মোৰ আপোনাৰ 7 বছৰ হৈছে 7 বছৰ এক্সিডেণ্ট কৰিছোঁ বঢ়িয়া